গুড মৰ্নিং সকলোকে মোৰ ডেইলি ব্লগ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পাহাৰত যাব ওলাইছোঁ গাছ কাটিবলৈ। কেনেকৈনো পাহাৰত উঠোঁ আৰু কেনেকৈ গাছ কাটিম তাকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। সেয়া এতিয়া পাহাৰত পালোহি। সেয়া পাহাৰত উঠি আছোঁ এতিয়া জংঘলৰ মাজেদি। কি ক'ব আৰু ইমান জংঘল দেখিছেনে এইবোৰ। এয়া ভতিজা ল'ৰাটো ওপৰত উঠি গৈ আছে, আমিও গৈ আছোঁ। মই সিহঁতৰ পাছে পাছে গৈ আছোঁ বাৰু। এয়া ইমান জংঘল এইবোৰ চাওকচোন। এতিয়া উঠি আহি এয়া জংঘলৰ মাজত এয়া বাঁহৰ গাছ বিচাৰি ফুৰিছোঁ। এয়া চাওকচোন সকলোৱে বহি আছোঁ। আহিলে অকণমান বহি ল'লোঁ, বহুত ভাগৰ লাগিল যে। ইফালে এয়া ভণ্টিয়ে গাছ বিচাৰিয়ে ফুৰিছে বাঁহৰ। ইমান জংঘল এইবোৰ চাওকচোন। গাছ কাটাবোৰ ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। এতিয়া গাছ কাটি আহি গৈ অকণমান এয়া বহি লৈছোঁ তলত আহি। এয়া ৰাস্তাবোৰ চাওকচোন। এয়া এতিয়া আমি গাছ সকলোৱে নদী পাৰত ধুই আছোঁ মিলিজুলি। এইবোৰ গাছ কাটিলোঁ আমি চাওকচোন পাহাৰৰ ওপৰত উঠি। এতিয়া সকলোৱে ধুই আছোঁ এয়া নদী পাৰত। নদীখন চাওকচোন ইমান ধুনীয়া যে চাফা, ইমান ধুনীয়া পানী চাওকচোন কিমান চাফা পানীবোৰ। সেয়া এতিয়া আমি ধুই আছোঁ সকলোৱে। এতিয়া এয়া হৈ গ'ল ধুই কৰি। এয়া ভাইটিয়ে এতিয়া ঘৰলৈ লৈ যাব চাইকেলেদি। এয়া ভাইটি লৈ গ'ল। লৈ যোৱাৰ পিছত আমি এয়া শাকনি বাৰীত এয়া ঢেকীয়া ছিগিলোঁ। ঢেকীয়া কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। ঢেকীয়া ছিগি হোৱাৰ পিছত এয়া আমি সকলোৱে গা ধুলোঁ। এয়া নদীৰ পানী চাওকচোন কিমান যে চাফা, তলৰ পাথৰ শিলবোৰ সকলো দেখা পোৱা যায়। ইমান যে চাফা, ইমান ধুনীয়া পানীবোৰ গা ধুবলৈ। এইফালে আৰু পোৱালিটোৱে মাছ ধৰি আছিল। মাছ পাইছে, নোপোৱা নহয়, মাছ পাইছে পোৱালিটোৱে বহুত। ঘৰত আহি পায়ে এয়া কুটিবলৈ আৰম্ভ কৰিলোঁ। দেখিছেনে বাৰু এয়া গাছ চাওকচোন। আমি যে নদীত চাফা কৰি ধুই আনিছিলোঁ এয়া এতিয়া কুটিবলৈ ওলাইছোঁ। এয়া বাকী দুবৈয়াম কুটি বাচি সোমোৱালোঁ বৈয়ামত। এতিয়া এইখিনি কুটি আছোঁ। এয়া কুটি কৰি এনেকৈ আমি বৈয়ামত সোমাম। আপোনালোকে এনেকৈ খৰিচা বনাই পাইছেনে কমেণ্ট কৰি জনাবচোন। আমি এনেদৰে খৰিচা বিচাৰি এনেকৈয়ে খৰিচাবোৰ বৈয়ামত টেঙা হ'বলৈ সোমোৱাই ৰাখি থৈ দিওঁ। আপোনালোকেনো কেনেকৈ কৰে কমেণ্ট কৰি জনাব দেই। গোল গোলকৈ কাটি হোৱাৰ পাছত আমি এতিয়া আকৌ এয়া গিলাচৰে এনেকৈ খুন্দি ল'ম। গিলাচৰে এনেকৈ খুন্দিলে অকণমান মিহি হয়, গুড়া হৈ যায়। তেতিয়া বৈয়ামত ভৰাই ৰাখিবৰ কাৰণে ভাল হয়। আপোনালোকেনো কেনেকৈ কৰে ক'বচোন মোক। এয়া এতিয়া গিলাচৰে খুন্দি আছোঁ। গিলাচৰে খুন্দি হোৱাৰ পাছত আৰু বৈয়ামত ভৰাই ৰাখি থৈ দিম আকৌ টেঙা হ'বলৈ। এয়া গিলাচৰে খুন্দি হ'বহি আৰু। এয়া গিলাচৰে খুন্দি আছোঁ মই। এতিয়া গিলাচৰে খুন্দি হৈ গ'ল। এতিয়া বৈয়ামত ভৰাই ৰাখিম। ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কেনেকৈ পালে কমেণ্টত জনাব দেই। আজিলৈ ইমানেই আছিল মোৰ ভিডিঅ'টো। নেক্সট এটা ভিডিঅ'ত লগ পাম নেক্সট দিনা। এতিয়ালৈ বাই বাই।